নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল মিক্স মছলা কিচেনলৈ মই আপোনালোকক পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে? আজিৰ মোৰ কিচেনত মই আপোনালোকলৈ লৈ আহিছোঁ সৰু মাছৰ এটি ৰেচিপি। মই আজি মাছখিনি সৰিয়হ আৰু আমৰ আচাৰৰ লগত বনাম। ইয়াক খাবলৈ খুব ভাল লাগে। আহকচোন আমি এতিয়া ৰেচিপিটোৰ ফাললৈ আগবাঢ়ো। মই ইয়াত 400 গ্ৰাম মাছ লৈছোঁ। মই এই মাছকেইটা 10 মিনিটমানৰ আগতে হালধি আৰু নিমখ লগাই এনেদৰে থৈ দিছিলোঁ। এতিয়া ইয়াত এটা পেন লৈছোঁ। প্ৰথমতে মই ইয়াত তেল এড কৰি দিছোঁ। তেলখিনি আমি অলপ সময়ৰ বাবে গৰম হ'বলৈ দিম। আমাৰ তেলখিনি অলপমান গৰম হৈছে। এতিয়া মই ইয়াত মাছকেইটা ফ্ৰাই হ'বৰ বাবে এড কৰি দিছোঁ। মই ইয়াক বহুত বেছি ফ্ৰাই নকৰোঁ, 3-4 মিনিটমানৰ কাৰণেহে। ওপৰৰ ৰংটো অহালৈকে মই ইয়াক ফ্ৰাই কৰিম। মই মাছকেইজনী গেছৰ জোৰ ফ্লেমতেই ফ্ৰাই কৰিছোঁ। মাছ ফ্ৰাই কৰোঁতে সদায় গেছৰ ফ্লেম জোৰ ৰাখিব লাগে, নহ'লে ই তলফালৰ পৰা লাগি ধৰে। এতিয়া চাওঁ, আমাৰ মাছকেইজনী প্ৰায় ফ্ৰাই কৰা হৈ গৈছে। মই ইয়াক 3 মিনিটমানৰ কাৰণেহে ফ্ৰাই কৰিছোঁ। মই যিহেতু ইয়াক পুনৰ সিজাম, গতিকে মোৰ বহুত বেছি মাছকেইজনী ফ্ৰাই কৰাৰ প্ৰয়োজন নাই। এতিয়া আমাৰ ফিছ ফ্ৰাই হৈ গ'ল। আহক এতিয়া আমি ৰেচিপিটো বনাওঁ। আহক প্ৰথমতে আমি মাছখিনি বনাবলৈ মছলা তৈয়াৰ কৰি লওঁ। মই ইয়াত এনেধৰণৰ 2টা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ। প্ৰথমতে মই এটা মিক্সাৰ জাৰ লৈ ইয়াক এনেধৰণে এড কৰি দিছোঁ। তাৰপিছত মই এখন সৰু চামুচেৰে ইয়াত 3 চামুচ সৰিয়হৰ গুটি লৈছোঁ। মই এইখিনি অকণমান ভাজি লৈছোঁ। তাৰপিছত মই এইখিনিও এড কৰি দিলোঁ। তাৰপিছত মই 1 ইঞ্চিমানৰ এটুকুৰা আদা আৰু 3টা ৰচুন গুচাই লৈছোঁ। এইকেইটাও মই ইয়াত এড কৰি দিছোঁ। এতিয়া এই গোটেইখিনি মিলাই লৈ আমি পিচি এটা গ্ৰেভি তৈয়াৰ কৰি ল'ম। এতিয়া আমাৰ গ্ৰেভি তৈয়াৰ হৈ গৈছে। মই ইয়াত একেখন পানী লৈছোঁ যিখনত মই মাছ ফ্ৰাই কৰিছিলোঁ, যিহেতু এইখনত ভালেমানখিনি তেল বাচি গৈছে। প্ৰথমতে মই ইয়াত এতিয়া এড কৰি দিছোঁ এচামুচ গোটা জিৰা। অকণমান আমাৰ গোটা জিৰাখিনি এনেধৰণে গৰম হৈ ফুটিবলৈ দিম। তাৰপিছত মই ইয়াত গ্ৰেভিখিনি এনেদৰে তৈয়াৰ কৰি লৈছিলোঁ। এয়া পিঁয়াজ, আদা, নহৰু আৰু সৰিয়হ গুটিৰ গ্ৰেভি। এইখিনি মই ইয়াত এড কৰি দিছোঁ। মই মাছ ফ্ৰাই কৰাৰ পিছত ইয়াত তেল এড কৰা নাছিলোঁ, গতিকে মই ওপৰৰ পৰা এতিয়া আকৌ অকণমান তেল এড কৰি দিছোঁ। মই ৰিফাইন তেলেৰে কুকিং কৰিছোঁ, কিন্তু আপোনালোকে সৰিয়হৰ তেল ওপৰৰ পৰা ঢালি নিদিব। সৰিয়হৰ তেল ওপৰৰ পৰা ঢালি দিলে গন্ধটো ভাল নহয়। এতিয়া এইখিনি আমি ভালদৰে সিজালৈকে এনেদৰে ভাজি ল'ম। গ্ৰেভিখিনি সোনকালে সিজিবৰ বাবে মই ইয়াত প্ৰথমতে এড কৰি দিওঁ 1.5 চামুচ নিমখ। নিমখ আপোনালোকে সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব। ইয়াক এনেদৰে আমি ভালদৰে সলাই সিজাই ল'ম। এয়া চাওক, আমাৰ গ্ৰেভিখিনি প্ৰায় তৈয়াৰ হৈ গৈছে। গ্ৰেভিয়ে তেল এৰি দিছে, কিন্তু 3-4 মিনিটমানৰ কাৰণে মই ইয়াক ভালদৰে ভাজি লৈছোঁ, নহ'লে ইয়াৰ পৰা পিঁয়াজৰ কেঁচেমা গোন্ধটো ওলালে আমাৰ চব্জিখিনি ভাল নহ'ব। এতিয়া মই ইয়াত এড কৰি দিম ড্ৰাই মছলা। ড্ৰাই মছলাত মই প্ৰথমতে ব্যৱহাৰ কৰিছোঁ এচামুচ হালধি। মই গেছৰ ফ্লেমটো কম কৰি দিছোঁ।
তাৰপিছত মই ইয়াত আধা চামুচ জিৰা পাউডাৰ লৈছোঁ তাৰপিছত মই লৈছোঁ এখন ডাঙৰ চামুচেৰে এচামুচ জলকীয়াৰ গুড়ি আপোনালোকে জলকীয়াৰ গুড়ি হিচাপ অনুসাৰে দিব মই ইয়াক অকণমান বেছি স্পাইচি কৰি বনাইছোঁ গতিকে মই জলকীয়াৰ গুড়ি অকণমান বেছিকৈ ব্যৱহাৰ কৰিছোঁ তাৰপিছত মই ইয়াত এড কৰি দিছোঁ এনেধৰণে ডাঙৰকৈ কটা এটা বিলাহী তাৰপিছত মই এতিয়া এটা গিলাচেৰে ইয়াত পানী এড কৰি দিছোঁ মই ইয়াক আধা গিলাচ এড কৰিছোঁ এতিয়া আমি পুনৰ ইয়াক 4-5 মিনিট মানৰ কাৰণে এনেদৰে ভালদৰে সিজাই ল'ম কিন্তু তাৰ আগতে মই ইয়াত এটা কেঁচা জলকীয়া এড কৰি দিছোঁ এটা পকা আৰু এটা কেঁচা জলকীয়া এতিয়া গেছৰ জোৰ ফ্লেমত আমি ইয়াক 5 মিনিট মানৰ বাবে সিজাই লওঁ তাৰ আগতে মই আৰু এটা বস্তু ইয়াত এড কৰি দিছোঁ এয়া হৈছে আমৰ আচাৰ মই ইয়াত এখন ডাঙৰ চামুচেৰে এচামুচ আমৰ আচাৰ লৈছোঁ ইয়াত আমৰ আচাৰ ব্যৱহাৰ কৰিলে ইয়াৰ ফ্লেভাৰটো খুব ভাল হয় আমৰ আচাৰ নাথাকিলে আপোনালোকে আমচুল পাউডাৰ অথবা শুকান আম ব্যৱহাৰ কৰিব পাৰে কিন্তু আমৰ আচাৰ ব্যৱহাৰ কৰিলে ইয়াৰ যিটো টেষ্ট ওলায় সেইটো খুব ধুনীয়া হয় মাছৰ চব্জিখিনি ইমান স্বাদিষ্ট হয় যে মই আপোনালোকক বুজাব নোৱাৰোঁ এতিয়া আমি পুনৰ ইয়াক 5 মিনিট মানৰ বাবে এনেদৰে ভালদৰে সিজিবলৈ এৰি দিওঁ এয়া চাওক 4-5 মিনিটমান সিজোৱাৰ পিছত আমাৰ গ্ৰেভিখিনি প্ৰায় তৈয়াৰ হৈ গৈছে ই ভালদৰে সিজি গৈছে এতিয়া মই ইয়াত মাছকেইটা এড কৰি দিওঁ মই এটা এটাকৈ ইয়াত মাছকেইটা এড কৰি দিছোঁ মই ইয়াত 400 গ্ৰাম মাছ লৈছিলোঁ সেইকাৰণে মই ইয়াত 3 চামুচ সৰিয়হ এড কৰিছিলোঁ সৰিয়হ যদি বেছি হয় তেতিয়াহ'লে ইয়াত তিতা লাগে আপোনালোকে মাছ কিমান লয় তাৰ ওপৰত নিৰ্ভৰ কৰি সৰিয়হ এড কৰিব এতিয়া মই এনেধৰণে ইয়াক আকৌ কেইমিনিটমানৰ কাৰণে সিজিবৰ বাবে এখন ঢাকন লগাই এৰি দিম মই গেছৰ ফ্লেমটো ল' ৰাখিছোঁ আমাৰ 5 মিনিট সময় হৈ গ'ল আহকচোন এতিয়া আমি ফিছ কাৰীখিনি চাওঁ এয়া চাওক আমাৰ ফিছ কাৰী প্ৰায় তৈয়াৰ হৈ গৈছে ইয়াৰ কালাৰো ইমান সুন্দৰ আহিছে আমৰ আচাৰৰ এটা বহুত ধুনীয়া ফ্লেভাৰ আহিছে ইয়াক ইমান সুন্দৰ গোন্ধাইছে যে মই আপোনালোকক বুজাব পৰা নাই ইয়াক খাবলৈ খুব ভাল লাগে আপোনালোকে এবাৰ জৰুৰ ট্ৰাই কৰি চাব এতিয়া আমি গেছটি অফ কৰি দিওঁ আৰু ইয়াক ডিছ আউট কৰিম ইয়ালক মই ইয়াক ডিছ আউট কৰি দিছোঁ ইয়াৰ লুক চাওক কিমান সুন্দৰ লাগিছে আপোনালোকে এবাৰ জৰুৰ ট্ৰাই কৰি চাব ইয়াক ৰুটিৰ লগত অথবা ভাতৰ লগত খাবলৈ খুব ভাল লাগে ওপৰৰ পৰা মই গাৰ্নিচিঙৰ বাবে কেইটামান ধনিয়াৰ পাত এড কৰি দিছোঁ ইয়া চাওক আমাৰ ডিছ তৈয়াৰ হৈ গ'ল আপোনালোকে বাৰু মোৰ ৰেচিপিটো কেনে পালে এবাৰ জৰুৰ কমেণ্ট কৰিব আৰু যদি আমৰ আচাৰৰ লগত এনেদৰে মাছ বনাই খোৱা নাই তেতিয়াহ'লে এবাৰ জৰুৰ খাই চাব আৰু খাবলৈ খুব ভাল পাব আজিলৈ ইমানেই পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ কিন্তু যোৱাৰ আগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব শ্বেয়াৰ আৰু লাইক কৰি দিব দেই